হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি আহিছোঁ আমি মাছ ধৰিবলৈ আৰু আপোনালোকক বহুত দিনৰ মূৰত কেঁকুৰা ৰেচিপি এটা লৈ আহিছোঁ আৰু কেঁকুৰা এগালমান ধৰিলোঁ আমি। আৰু এয়া মাছ ধৰা দেখিছেনে, মাছ ধৰিয়ে আছে। আমি অহা দেৰিয়ে হৈ গৈছে। মাছ ধৰি হৈ গ'ল। মাছকেইটা চাওক, আৰু পাইছিলোঁ। আৰু যিজনে জালখন ধৰি দিছিলে মানে তাইক দিবলগীয়া হ'ল, সেইটো কাৰণে, নহ'লে বহুত হ'লহেঁতেন। আৰু এগালমান কেঁকুৰা পাইছিলোঁ। কেঁকুৰা মই কেইটামান লৈ আহিলোঁ ঘৰলৈ বনাবলৈ আৰু আপোনালোকক দেখাম আজি কেঁকুৰা। এয়া মই কেঁকুৰাখিনি ধুনীয়াকৈ কৰি ল'লোঁ। চাওক, এইবোৰ চাফা কৰি দিলোঁ এনেকৈ এৰুৱাই। এইবোৰ দেখিছেনে, এনেকৈ ৰাখি দিছোঁ আৰু এইবোৰকো ৰাখি দিছোঁ। এতিয়া মই ধুনীয়াকৈ ভাজিম, আপোনালোকে চাই যাব ভিডিঅ'টো একেলগে। ইফালে কেৰাহী পাতি দিলোঁ, ইফালে জাতিলাও আৰু দাইল বইল কৰি আছোঁ। এইখিনি মাছ ফ্ৰাই কৰা হ'লে দেই, এইখিনি মাছ ফ্ৰাই কৰিছিলোঁতো, সেইকাৰণে তেলখিনি তাতে মই কেঁকুৰাখিনিও ফ্ৰাই কৰিম। এয়া মই কেঁকুৰাখিনি দি দিলোঁ, দি ইয়াত হালধি নিমখ জোখ অনুসাৰে দি দিম আৰু ইয়াতে নহৰু আৰু আদা পিচি দিম। ইফালে আকৌ জালুকীয়া কেইটামান দি দিছোঁ। এয়া আদা নহৰু দি দিছোঁ। এইফালে অকণমান পানী ছটিয়াই দিছোঁ যাতে ৰসটো সোমাই। কেঁকুৰাবোৰৰ মাজে মাজে পানী দি অকণমান ঢাকি দিছোঁ। আৰু ইয়াতে মই ঔটেঙা দিছিলোঁ। ঔটেঙা দিয়া ভিডিঅ'টো কি হ'ল জানো, নাই মানে, সেইকাৰণে দেখাবলৈ নহ'ল ঔটেঙাখিনি দিওঁতে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া মোৰ হৈ গৈছে।